ক'ত চাহৰ কাপটো উঠাই ভাৰতী দেউতাকক উদ্দেশ্যি ক'লে, তুমি যে কি আৰু দিগন্ত, তৃতীয়জনী ছোৱালী হ'লে কোনেনো পাৰ্টি দিয়ে? এতিয়াতো যৌতুকৰ বাবে তোমাৰ LIC খুলিব। গৌৰৱৰ ফালে চাই দিগন্তই হাঁহি বৌদেউ, চিন্তাৰ কি কাৰণ আছে? ঘৰলৈতো আনন্দহে আহিছে। সেয়ে সকলোকে এটা সৰু পাৰ্টি। আৰু আচল কথাটো কি জানেনে? ছোৱালীয়েতো নিজৰ ভাগ্য নিজে লৈ আহে, তাত চিন্তাৰ কোনো কাৰণ নাই। দেউৰকৰ কথা শুনি ভাৰতীয়ে মিচিকে মনে মনেতো ভালেই পাইছিল, কিয়নো দেউৰকৰ তৃতীয়বাৰৰ ছোৱালী হৈছিল আৰু নিজৰ দুটাকৈ ল'ৰা সন্তান। সেইবাবে তেওঁৰ খুব অহংকাৰ। দুদিনমানৰ পিছত সকলোৱে আলহী গুচি গ'ল আৰু ঘৰত থাকি দিগন্ত, ৰুবি আৰু তেওঁলোকৰ ইচ্ছা সময় নিজৰ বেগেৰে পাৰ হ'ল। ছোৱালীকেইজনী এজনীতকৈ আনজনী চৰা। ঘৰত হওক, বাহিৰত হওক, পঢ়াতেই হওক বা পাকঘৰত মাকক সহায় কৰাতেই সকলোতেই নিপুণ। ঘৰৰ বেৰ সিহঁতে অকা ছবি আৰু আলমাৰিবোৰ সিহঁতে জিকি অনা পুৰস্কাৰেৰে ভৰি পৰিছিল। তিনিওজনী ছোৱালীৰ ভাগে দিগন্ত আৰু ৰুবিৰ আৰু ভাৰতীয়ে কতেইতো সুযোগ হেৰুৱা নাছিল। প্ৰতি পলে পলে মনত পেলাই দিবলৈ পাহৰা নাছিল যে দিগন্ত চোৱা ৰবি, ছোৱালী যিমানেই পুৰস্কাৰ জিকি ইমানক দিয়া দিবই লাগিব। গতিকে ইমান আৰু কি লাভ আছে? ৰুবিয়ে যেতিয়া এইবোৰ কথাত চিন্তা কৰে তেতিয়া দিগন্তই বুজনি দিয়ে যে ছোৱালীয়ে নিজৰ ভাগ্য নিজেই ল'ব লাগে আৰু আমিবোৰে কেৱল সিহঁতক ভাল ৰাস্তাহে দেখাব লাগে। তাৰ পাছত চাবা সিহঁতে আমাক ল'ৰাটো সুখ নিদিব। যেতিয়া কোনোবাই দিগন্তক সোধে যে কিমান দিনলৈ এনেকৈ আৰু কেঁচা ঘৰত থাকিব, পকী ঘৰ কেতিয়া বনাব, কেতিয়া দিগন্তই কয় যে যেতিয়া মোৰ ছোৱালীকেইজনীয়ে মানুহ হ'ব তেতিয়া পকা ঘৰ নিজেই হৈ উঠিব। এতিয়াতো মোৰ ছোৱালীৰ ভৱিষ্যত বনাব লাগে। এনেদৰে সময়বোৰ পাৰ হ'ল আৰু ৰুবি দিগন্তৰ দিশাৰ বেংকত চাকৰি হ'ল, ডিম্পী শিক্ষক হ'ল আৰু পাপৰি অভিযন্তা হৈ বৰ্তমান কলকাতাত চাকৰি। বৰমা, কাইলৈ মা দেউতাৰ এনিভাৰ্চাৰী আছে, এটা পাৰ্টি দিছোঁ, সময়মতে আহিব। ডিম্পীয়ে ফোনতে বৰমাক ভাৰতীক খবৰ দিলে। সকলো যোগাৰ তিনিওজনী বাই ভনীয়ে খুব ধুমধামেৰে কৰিলে। চহৰৰ দামী হোটেলত পাৰ্টি, খোৱা বোৱা আৰু দামী দামী মিঠাই, বিভিন্ন ৰন্ধন প্ৰকৰণৰ সামগ্ৰী সিহঁতে নিজেই বাছনি কৰিলে। আৰু মাক দেউতাকৰ বাবে নতুন কাপোৰ আৰু এটা ছাৰপ্ৰাইজ গিফ্টো আছে। পাপৰিয়ে মাকক পাৰ্লাৰলৈ লৈ গ'ল। চুলিত সামান্য ৰং কৰিলে, সামান্য পাতলীয়া মেকআপেৰে গোটেইজনী 16 বছৰীয়া গাভৰু। সন্ধিয়াৰ লগে লগে পাৰ্টি আৰম্ভ হ'ল। কেক কটা হ'ল। দিগন্ত ৰুবিয়ে এজনে আনজনক কেক খোৱালে। সকলোৱে তেওঁলোকৰ ভাগ্যৰ কথা আলোচনা কৰিলে। ভাৰতীও আহিছিল পাৰ্টিলৈ, লগত ল'ৰা দুটা আৰু স্বামীও আহিছিল। পাৰ্টিৰ সাজোন কাচোন দেখি ভাৰতী মনে মনে জ্বলিব ধৰিলে। আজি তাই বুজিলে যে তেওঁৰ দুই পুত্ৰ সন্তানে তেওঁলোকক এনেকুৱা সুখ কেতিয়াও দিব পৰা নাছিল আৰু দিব নোৱাৰে, যি এই ছোৱালীকেইজনীয়ে ৰুবি আৰু দিগন্তক দিছে। খন্তেক পিছতে পাপৰিয়ে মাইকত এনাউন্স কৰিলে যে তেওঁলোকে মাক দেউতাকক এটা উপহাৰ দিব খুজিছে আৰু সেই উপহাৰটো চাবৰ বাবে সকলো বাহিৰলৈ যাব লাগে। সকলো বাহিৰলৈ ওলাই গৈ দেখিলে যে এখন চিকমিকাই থকা দাঁতি বাহন সকলোৱে হাত চাপৰিৰে অভিবাদন জনালে। দিগন্ত আৰু ৰুবি চকু সকলোৱে খুব তৃপ্তিৰে পাৰ্টি কৰিলে। ভাৰতীয়ে তেওঁ অভিবাদন জনাবৰ বাবে আহিল। কংগ্ৰেছ ছোৱালীয়ে গাড়ী উপহাৰ দিছে, আৰু কি লাগে? দিগন্তই ক'লে, হয় বৌ, আৰুনো কি লাগে? মই কৈছিলোঁ ন, ছোৱালীয়ে নিজৰ ভাগ্য নিজেই লৈ আনে আৰু মোৰ ভাগ্যৰ তিনিজনী ছোৱালী। আজি ভাৰতীৰ দুটা ল'ৰা সন্তানৰ মাক হোৱা
নিজৰ ল'ৰাকেইটালৈ চালে ছোৱালী ল'ৰাতকৈ কম নহয়, কেৱল পৰিয়ালৰ অকণমান মৰম প্ৰেৰণাহে প্ৰয়োজন। বন্ধুসকল, এই ক্ষেত্ৰত আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ